নমস্কাৰ বন্ধুসকল, কি খবৰ? এতিয়া হৈছে পিছবেলা 4টা আৰু 4টা বজাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। দিনটো আজি আচলতে শুলোঁ। আজি ভাবিছোঁ কি আপোনালোকক এনাই ভাগৰ কাপোৰৰ কালেকশ্যনখিনি দেখুৱাওঁ বুলি। এইটো হৈছে এনাই গডৰেজটো আৰু এনাই ভাগৰ কাপোৰখিনি দেখিছেনে? ইমান যে কাপোৰ ল'ব পাৰে নহয় এনাই। ইটো গডৰেজ নেদেখাওঁৱে, আজি অকল এইটো দেখাওঁ, ইটো বেলেগ এদিনাখন দেখুৱাম বাৰু। প্ৰথম দেখুৱাইছোঁ এইফালে এনাই ভাগৰ মুগাৰ কাপোৰৰ কালেকশ্যনখিনি। চাওকচোন, গোটেইকেইযোৰ মুগাৰে হয় আৰু দুযোৰমান ইয়াত নাই চাগে, মাহীৰ ওচৰত আছেগৈ। আৰু মোৰ আকৌ চবতকৈ ভাল লাগে এইযোৰ মই ক'ৰবালৈ যাবলগীয়া হ'লেও অকল এইযোৰকে পিন্ধোঁ। এইযোৰ চাব দেই, মানে খাব পাৰে চিম্পলকৈ, খালি বহুত ধুনীয়া। এইযোৰ দেখিছেনে? তো কেমেৰাত হয়তো ভালকৈ নুঠিব পাৰে। এইযোৰো ভাল লাগে। এইযোৰৰ ষ্টাইল আৰু এইযোৰৰ ষ্টাইলটো ছেইম আচলতে। এনেকৈ মানে কিয় অকল মুগাৰ মেখেলা আছিলেতো এনাই এই কাপোৰকেইযোৰৰ প্ৰতিটো ইয়াত লগাই দিলে এই দুযোৰ কাপোৰত। আৰু এইযোৰ আকৌ একেবাৰে আগৰ দিনৰ, মানে এনাই ইমান ধুনীয়াকৈ সযতনে ৰাখিছে, একেবাৰে আগৰ হয় এইযোৰ। এতিয়া নহয়, আগতে দেখিছিলে নাই যেতিয়া বিহুৱে পৰৱে অকল এইটো, আজিকালিহে নতুন নতুন ষ্টাইল ওলাইছে, আগতেতো এনেকুৱাই আছিলে সকলোবোৰ। এইযোৰ এনেকৈ মুগাতে, মানে মুগা ফুলৰ নিচিনাকৈ আছে, কলচী বুলিয়ে কয় চাগে, ঠিক মই ইমান মেখেলা চাদৰৰ বিষয়ে নাজানো। মই ইমান মেখেলা চাদৰ নিপিন্ধোঁ আৰু নাজানো দেখিয়ে মানে এনাই ভাগৰ মেখেলা চাদৰখিনিকে দেখুৱাইছোঁ আপোনালোকৰ, কাৰণ মোৰতো নাইয়ে বাৰু মেখেলা চাদৰ ইমানকৈ। এইযোৰ হৈছে মুগাতে ৰঙা ফুল, ধুনীয়াকৈ এইটো হৰিণা নে কিবা ফুলত আছে। আৰু এইযোৰ এনাই গোটেইকেইযোৰ কাপোৰত এনাই মানে কাপোৰৰ যেনেকৈ যোৱাটো ভিডিঅ'ত কৈছিলোঁ ফুলৰ চখ আছে বুলি, সেনেদৰে এনাই কাপোৰৰ চখ বহুত। এইযোৰ আকৌ গোটেই জোৰতে ফুল আছে, দেখিছেনে? আচলতে আগৰ দিনততো এনেকুৱাই চলিছিলে, সেইবাবে। এইখন হৈছে পাটৰ ৰিহা, পাটৰ কাপোৰৰ লগত দেখুৱাব লাগিছিলে, এইখন মই এতিয়াই দেখুৱাই পালোঁ। এইযোৰ কেতিয়া বাৰু, যোৱা বছৰ তাৰ আগবছৰ বিহুত লৈছিলে নেকি, নে যোৱা বছৰ বিহুত জানো পাই এনাই কেতিয়া লৈছিলে। মুগাতে ৰঙা সেউজীয়া ফুল। দহিবোৰ আমাৰ মায়ে বাতি দিছিলে, কাৰণ এনাই ভাগৰ মানে প্ৰতিযোৰ মেখেলা চাদৰ দহি আমাৰ মায়ে বাতি দিয়ে, কাৰণ মায়ে দহি বাতিবলৈ জানে, তাৰ বাবে। এইযোৰ আগৰ দিনৰে মেখেলা। ইয়াৰ চাদৰখন কি হ'ল জানে, এইযোৰ মানে এটা ছেট হয় আগৰ দিনৰ। চাদৰখন আছে চাগে গডৰেজতে, মই দেখি নাপালোঁ। এখন মেখেলা, ইয়াৰ লগতো চাদৰ আছে আচলতে। চাদৰবোৰ ক'ত গ'ল জানো, দেখিয়ে নাই পোৱা, মানে চুকে কোণে ক'ৰবাত সোমাই আছে চাগে। এখন মুগাৰ মেখেলা। আৰু এইযোৰ লৈছিলে এনাই এইবাৰ বিহুত। এইযোৰ আকৌ মোৰ বৰ ভাল লাগে। সেইদিনা ক'লৈ গৈছিলোঁ বাৰু, দহা খাবলৈ যাওঁতে মই এইযোৰে পিন্ধা হৈছিলে, মুগাত বেগুনীয়া ফুল। মোৰ আকৌ বেগুনীয়া কালাৰটো বৰ ভাল লাগে, দেখিছেনে? আৰু এইখন উকা মুগা মেখেলা। উকা মুগা মেখেলা এনাই কেইবাখনো আছে। এখন 2খন, এইখন 3খন, আৰু এইখন মেখেলা অকল কলা ফুল আছে। আৰু উকা মুগা মেখেলা 2খনমান আছে, ক'ত আছে জানো এতিয়া দেখি পোৱা নাই। এইখিনি হৈছে এনাই ভাগৰ মুগাৰ কাপোৰৰ কালেকশ্যন। দেখুৱালোঁ মানে মুগাৰ কাপোৰখিনি সেইফালে জাপি মেলি এতিয়া দেখাব লৈছোঁ। এয়া মানে পাটৰ কাপোৰ আৰু মিক্স পাট চাগে, মই ইমানকৈ ভালকৈ নাজানো। এনাই ওচৰত নাই, নাইবা এনাই সুধি ক'লোঁ হ'লে আপোনালোকক। এইখিনি জাপি ল'লোঁ, মানে ভিডিঅ'টো ৰখাই কৰিবলগীয়া হৈছে, কাৰণ আধা জাপিছোঁ আধা উলিয়াইছোঁ, কাৰণ একেলগতে যদি গোটেইখিনি উলিয়াই লওঁ তেতিয়াতো বিচনাখন নুজুৰিবই চাগে, সেইবাবে। এইখিনি আৰু এনাই ভাগৰ পাটৰ কাপোৰৰ কালেকশ্যনৰ ভিতৰত মোৰ আকৌ এইযোৰ বহুত ভাল লাগে। এইযোৰ পাটৰ নহয় চাগে, মানে মিক্স পাট নে টচ পাট কিবা এটা কয় যে, কেঁচা পাট নে কি। চাওকচোন ষ্টাইলটো ইমান ধুনীয়া, দেখিছেনে? আৰু এইযোৰ হৈছে মোৰ বিয়াত পিন্ধাইছিলে নেকি, মানে মোৰ শান্তি বিয়াত। মই ইমান এটা ভালকৈ নাজানো, মানে কৈছোঁ আৰু হয় চাগে, মোৰ শান্তি বিয়াতে পিন্ধাইছিলে এইযোৰ আগৰ ডিজাইনৰ, মানে আগৰ দিনৰ আৰু। এয়া এনাই কাৰোবাৰ বিয়াত লৈছিলে, এনাই ভাগৰ দেউৰ নে কাৰোবাৰ বিয়া আছিলে, তেতিয়া এনাই এই কাপোৰযোৰ লৈছিলে। আৰু এইযোৰ হৈছে আগৰ দিনৰে,
এনাই আগৰ দিনৰ কাপোৰবোৰ বৰ ধুনীয়াকৈ ৰাখিছে। আমাৰ আকৌ কিছুমান আগৰ কাপোৰ একেবাৰে বেয়া হৈ যায়, খালি এনাই নহ'ব, এনাই প্ৰতিযোৰ কাপোৰে বহুত ধুনীয়াকৈ সযতনে ৰাখিছে। এইখন এখন মেখেলা, ইয়াৰ চাদৰো আছে, চাদৰখন আচলতে পোৱা নাই, য'ত ত'ত সোমাই আছে তাৰ বাবে। এইযোৰ আগৰ দিনৰ পাটৰ কাপোৰ দেখিছেনে? এইযোৰ যিমান আগৰ হ'লেও এনাই ধুনীয়াকৈ ৰাখিছে। এইযোৰো আগৰ দিনৰ, আৰু এইযোৰো আগৰ দিনৰ। এইখিনি কাপোৰ চাওকচোন, দেখাইছোঁ শেষেই নহৈছে মানে। আৰু এইযোৰ কাপোৰকে মোৰ স্পেচিয়েলি বহুত ভাল লাগে। এইযোৰ মানে মই নীলা কালাৰটো বৰ ভাল পাওঁ সেইবাবে। আৰু এইযোৰ পিংক কালাৰ, এইযোৰ অৰেঞ্জ, এইযোৰ গল্ডেন টাইপৰ নীলা। এইযোৰ আকৌ নতুন, চিলোৱাই নাই, চাদৰ চিলাবলৈ দিয়ে থৈছে। কাপোৰৰ মানে কিমান চখ আৰু কি ক'ম আপোনালোকক, কাপোৰে কাপোৰ আৰু আধা কাপোৰ আছে, দেখিছেনে ইয়াত। এইখিনি নেদেখুৱাওঁগৈ আৰু, এইখিনি কাপোৰ উলিয়াবলৈ গ'লে মোৰহে কাম বাঢ়িব সেইবাবে। আৰু এইবোৰ দেখিছেনে ব্লাউজবোৰ, মানে প্ৰতিটো কাপোৰেৰে ব্লাউজবোৰ এনাই এনেকৈ চিলাই ৰাখে। কিছুমানে আকৌ ব্লাউজবোৰ নিচিলাই বেলেগ ব্লাউজ লৈ পিন্ধে, এনাই আকৌ নহ'ব, প্ৰতিটো কাপোৰে ব্লাউজ চিলাবই। আৰু এইখিনি উলিয়াওঁ, আৰু এইখিনি উলিওৱা মাত্ৰে মোৰহে কাম বাঢ়িব। এইবোৰ দেখিছেনে? এযোৰ হ'লেও কাপোৰ মানে বেয়া বুলি ক'ব নোৱাৰি, প্ৰতিযোৰ কাপোৰে বৰ ধুনীয়া। এই কাপোৰযোৰো মোৰ বৰ ভাল লাগে, মানে হোৱাইটত ক'ৰবাত নামঘৰলৈ যাবলৈ বা মানে কিবা কিবি অনুষ্ঠানত যাবলৈ এই কাপোৰযোৰ বৰ ধুনীয়া। আৰু এই হোৱাইট কাপোৰবোৰ চাওকচোন, এইযোৰ আপোনালোকক মানে কি কাপোৰ লাগিব আৰু এনাৰ ওচৰত সকলোবোৰ ষ্টাইলৰ কাপোৰ পাব। নতুন কিবা ডিজাইন ওলালে হয় আৰু এনাই ল'বই। আৰু ঘৰলৈ যদি বেপাৰী আহে খালী হাতে যাব নোৱাৰে, চব আনি মানে ল'বই আৰু এনাই। আৰু সেইকাৰণে বেপাৰীবোৰো জানেই এনাই ল'ব বুলি, আৰু সেইকাৰণে আহেই। এইফালে চাওক, সেই দুখিনি ইয়াতে জাপি থৈ দিছোঁ। কাপোৰৰ কালেকশ্যনৰ ভিডিঅ'টো তেন্তে আজিলৈ ইমানতে সামৰিছোঁ। কাইলৈ আপোনালোকক আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই। আৰু মোৰ সকলোবোৰ ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।